নমস্কাৰ অসমবাসী ৰাইজ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমতে মোৰ ফালৰ পৰা হিয়া ভৰা মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ মইনো কেনেকৈ মাঘ বিহু পালন কৰিলোঁ অলপকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি চাই থাকিব। Hace que digo mago bihu ahi pane elaloi bhadoi sopado fikir sabe sabe কতৰাৰ কপনি ঘৰে ঘৰে চিৰা পিঠা আৰু সান্দগুৰি চাবে চাবে কতৰাৰ কপনি ঘৰে ঘৰে চিৰা পিঠা আৰু সান্দগুৰি উজনি নামনি সদিয়া ধুবুৰী বিহুতি আহিলে বুলি লাগিল খলকনি উজনি নামনি সদিয়া ধুবুৰী আহিলে বুলি লাগিল কলকনি খনা মুখৰ এঠা দৈ জলপানৰ বাতি ঐ খনা মুখৰ এঠা দৈ জলপানৰ বাতি ঐ পুৱাতেই পেটত পেলাই লৈ মাঘৰ বিহু আহি পালে লালৈ ভাদৈ চপা দৈ মাঘৰ বিহু আহি পালে লালৈ ভাদৈ চপা দৈ আৰু এই কেইজনী খুৰীমা মা আৰু ভণ্টিহঁতক চাওক ইহঁতে একেলগে লগ হৈ চবখিনি কৰি আছে ধুনীয়াকৈ একদম গেছ তলত নমাই লৈছে। জলপানৰ বাতি পুৱাতেই পেটত পেলাই মাঘৰ বিহু আহি পালে লালৈ ভাদৈ চপা দৈ মাঘৰ বিহু আহি পালে লালৈ ভাদৈ চপা দৈ পিঠা বনাবলৈ চেষ্টা কৰিছোঁ ভালে হৈছে পিঠাখিনি বাৰু বেয়া হোৱা নাই। আৰু এইখিনি গাজৰ লাৰু এয়া আমাৰ উৰুকাৰ খানা হৈ আছে এতিয়া আমি খাম। এয়া মাংস মানে কি কয় এইটো মুৰ্গীৰ মাংস এইটো ভাজিম এইটো এক্সট্ৰা আৰু ইতিমধ্যে পঠাৰ মাংসখিনি হৈ গৈছে এইখিনি পঠাৰ মাংস হৈ গৈছে গতিকে চাই থাকক। এয়া আমাৰ ৰেডি আৰু ফাইনেলি আমি আমাৰ ভেলাপুজিটো জ্বলাবলৈ ওলাইছোঁ। দেখাত সৰু হৈছে কাৰণ আগদিনাখন বৰষুণ আহিছিল সেইকাৰণে আধা নৰা বেয়া হৈ গ'ল সেইকাৰণে এইখিনিৰে এনেকৈ বনাই থ'ব লগা হৈছে। মাঘৰ বিহু আহি পালে লালৈ ভাদৈ চপা দৈ মাঘৰ বিহু আহি পালে লালৈ ভাদৈ চপা দৈ উপজি পুৱাতে হায় জুয়ে জগত পোহৰাব কেঁচা কৰি শুকান কৰি যোগাৰ লাগিব বাঘ
খৰি মাজে মাজে হিলৈ সাজিব কেঁচা খৰি শুকান খৰি যোগাৰ লাগিব বাঁহ খৰি মাজে মাজে হিলৈ সাজিব ৰাতি হলে ভেলা ঘৰত পাতি হাঁহৰ ঠেঙক লৈয়ে টনা টনি লাগিব পাতি হাঁহৰ ঠেঙক লৈয়ে টনা টনি লাগিব ঐ দেখিছা বেচাবে কতৰাৰ কপনি ঘৰে ঘৰে চিৰা পিঠা আৰু সান্দগুৰি উজনি নামনি শদিয়া ধুবুৰী বিহুতি আহিলে বুলি লাগিল খলকনি মনা মুখৰ এঠা দৈ জলপানৰ বাতি ঐ মনা মুখৰ এঠা দৈ জলপানৰ বাতি ঐ পুৱাতে পেটত পেলাই লৈ মাঘৰ বিহু আহি পালে লালৈ ভাগৈ চম্পা দৈ মাঘৰ বিহু আহি পালে লালৈ ভাগৈ চম্পা দৈ মাঘৰ বিহু আহি পালে লালৈ ভাগৈ চম্পা আৰু আমি সকলোৱে মেজিৰ জুইৰ তাপ ল'লোঁ আৰু অগ্নিদেৱতাক সেৱা কৰিলোঁ মা কৰাই দি আৰু আমাৰ ৰাতি এটা পৰ্ব হয় ধুনি বুলি তাৰ ভিডিঅ' মই ইয়াত দিয়া হোৱা নাই কাৰণ ভিডিঅ'টো দীঘল হৈ যায় সেইকাৰণে আৰু ৰাতি তাত তৰকাৰী কিবা কিবি খোৱাও হয় ভিডিঅ'টি মই এইখিনিতে সামৰিব খুজিছোঁ কাৰণ বেছি দীঘল নকৰোঁ সকলোৱে বৰ পাব গতিকে মোৰ ভিডিঅ'টিত মাঘ বিহুৰ উপলক্ষে এইখিনিয়ে আছিল যদি ভিডিঅ'টি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটি যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই